ডাঙৰ আপডেট যিসকলৰ ৰেচন কাৰ্ডৰ পৰা নাম বাদ পৰিছে তেওঁলোকে এইখন ফৰ্ম ফিলআপ কৰিব লাগিব। এইখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব, ক'ত জমা দিব লাগিব আৰু ইয়াৰ লগত কি কি ডকুমেন্টছ লাগিব সম্পূৰ্ণ প্ৰসেছ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিম। ৰেচন কাৰ্ডলৈ আহি গৈছে কিন্তু এক ডাঙৰ আপডেট। এই কামটো এতিয়া আপুনি কৰি লওক, কিয়নো বহুতৰে কিন্তু ৰেচন কাৰ্ডৰ পৰা নাম বাদ পৰিছে। যিসকলে আধাৰ ফিংগাৰ দিয়া নাই, আধাৰ KYC কৰা নাই, তেওঁলোকৰ কিন্তু নাম বাদ পৰিছে। আৰু আগৰ পৰাই কি কৰিছিলে, যদি আপোনাৰ পৰিয়ালত 7জন বা 8জন সদস্য আছিল তাৰ পৰা কিন্তু 2-এজনৰ মানুহৰ নাম কিন্তু কৰ্তন কৰি দিছিলে, পূৰ্বৰ পৰাই কিন্তু এই কৰ্তন কৰি দিছিলে। এতিয়া এখন সুযোগ আহি গৈছে, আপুনি এইখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব। যদি এইখন ফৰ্ম ফিলআপ কৰি আপুনি জমা দিয়ে তেনে ক্ষেত্ৰত আপোনাৰ যিসমূহ সদস্য যিসকলৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ কিন্তু অন্তৰ্ভুক্ত হৈ যাব। আৰু তাৰ বাবে কিন্তু এইখন ফৰ্ম আহি গৈছে। এতিয়া আপুনি কেনেকৈ এই ফৰ্মটো ফিলআপ কৰিব আৰু ক'ত জমা দিব লাগিব সম্পূৰ্ণ প্ৰসেছ আপোনালোকক জনাই দিম। চাওক, এইখন ফৰ্ম আপোনালোকে কি কৰিব, প্ৰথমত ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত চাব ফৰ্মটো দিয়া আছে আৰু ফৰ্মটো আপুনি ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰাৰ পিছত আপুনি সম্পূৰ্ণকৈ ফিলআপ কৰিব আৰু সম্পূৰ্ণকৈ ফিলআপ কৰাৰ পিছত কি কৰিব লাগিব, আপুনি আপোনাৰ যি সুলভ মূল্যৰ দোকানী আছে তাতে আপুনি যাব লাগিব, তাতে গৈ আপুনি জমা দিব লাগিব। আৰু ইয়াৰ লগত কি কি নথি লাগিব মই আপোনালোকক জনাই আছোঁ। তাতে আপুনি কি কৰিব, প্ৰথমত আপুনি এপ্লিকেশ্যন ফৰ্মখন সম্পূৰ্ণকৈ ফিলআপ কৰিব। সম্পূৰ্ণকৈ ফিলআপ কৰাৰ পিছত আপুনি ৰেচন কাৰ্ডৰ জেৰক্স কপি লৈ যাব লাগিব। ৰেচন কাৰ্ডৰ জেৰক্স কপি, তাৰপিছত যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ আধাৰ কাৰ্ডখন লগত লৈ যাব লাগিব। আধাৰ কাৰ্ডখন লৈ যাব আৰু এখন আপোনাৰ কি কৰিব লাগিব, বাসিন্দা হিচাপে এড্ৰেছ প্ৰুফৰ কাৰণে এখন ডকুমেণ্টছ ল'ব লাগিব, যিকোনো এখন ডকুমেণ্টছ ল'ব লাগিব। আৰু এটা কথা কৈ ৰাখোঁ যে যিসকলৰ ঘৰত 10 বছৰৰ তলত ল'ৰা ছোৱালী আছে তেওঁলোকৰ নাম যদি অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেওঁলোকৰ লাগিব বাৰ্থ চাৰ্টিফিকেট, জন্মৰ প্ৰমাণপত্ৰ কিন্তু লাগিব। আৰু তাত যিসকলৰ 10 বছৰৰ ওপৰত আছে তেওঁলোকে যিকোনো এখন নথি দিলে হৈ যাব। ভোটাৰ আইডি যিসকলৰ আছে 18 বছৰ হৈছে তেওঁলোকে ভোটাৰ আইডি দিব পাৰে, নাইবা পেন কাৰ্ড, আৰু যি এড্ৰেছ প্ৰুফৰ কাৰণে ডমিচিল থাকিলে সেইটোৱে দিব পাৰে। যিয়ে নহওক এড্ৰেছ প্ৰুফৰ কাৰণে এখন লাগিব। চ' এইকেইটা ডকুমেণ্টছ লৈ কি কৰিব লাগিব, আপুনি আপোনাৰ যি সুলভ মূল্যৰ দোকান আছে, ডিলাৰ আছে, সেই ডিলাৰৰ ওচৰত যাব লাগিব। এইসমূহ লৈ জমা দিব লাগিব। আৰু জমা দিয়াৰ পিছত তেওঁলোকে কি কৰিব, DC অফিচলৈ প্ৰেৰণ কৰিব। অৰ্থাৎ DC অফিচত দি দিব, ডিষ্ট্ৰিক্ট যি ফুড এণ্ড চিভিল ছাপ্লাইজ অফিচ আছে সেই তাতে দিব। তাৰপিছত কিন্তু সেই তাৰ পৰা কিন্তু অপাৰেটৰবিলাক থাকিব, অপাৰেটৰবিলাকে কিন্তু তাৰ বাবে যিসকলৰ নাম বাদ পৰিছিলে তেওঁলোকক এড কৰি দিব, ফেমিলি মেম্বাৰসমূহ এড কৰাই দিব। আৰু এটা কথা কৈ ৰাখোঁ যে যিসকলে ডিলাৰসকলক জমা দিব বিচৰা নাই তেওঁলোকে কি কৰিব, যদি ওচৰত যদি ডিষ্ট্ৰিক্টৰ যি অফিচ আছে, ফুড এণ্ড চিভিল ছাপ্লাইজ অফিচ আছে, সেই তাতে গৈ জমা দিব পাৰে। আৰু তাতে গৈ এইসমূহ উপযুক্ত নথিসমূহ লৈ জমা দিলে কিন্তু হৈ যাব। যিহেতু আপোনালোকৰ এটা সহজ উপায় হ'ল কি, যে আপোনালোকে যিহেতু গাঁৱৰ পৰা আপুনি যি ওচৰত থকা যি সুলভ মূল্যৰ দোকান আছে, আপুনি আপোনাৰ ডিলাৰ য'ৰ পৰা আপুনি ৰেচন পাই আছে সেই সুলভ মূল্যৰ দোকানত যাওক আৰু যাই আপুনি ৰেচন কাৰ্ড আৰু যিসমূহ ডকুমেণ্টছৰ কথা কৈছোঁ মই এইসমূহ জমা দিয়ক। জমা দিয়াৰ পিছত কিন্তু আপোনাৰ ৰেচন কাৰ্ড যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব। আৰু এটি কিন্তু নতুনকৈ অৰ্ডাৰ দি দিছে, অলৰেডি দি দিছে। হয়, ডিলাৰসকলক আপুনি অৱগত কৰাব পাৰে যে এইসমূহ লৈ আপুনি ডিলাৰসকলক জমা দিব। জমা দিয়াৰ পিছত কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডত যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ কিন্তু ৰেচন কাৰ্ডৰ নামত অন্তৰ্ভুক্ত হৈ যাব। আৰু এটা কথা কৈ ৰাখোঁ, যিসকলে এতিয়ালৈকে KYC কৰা নাই, আধাৰ ফিংগাৰ আকৌ কিন্তু ভেৰিফিকেশ্যন কৰিব লাগিব। যদি এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে এতিয়াই ভেৰিফিকেশ্যন কৰি লওক, অন্যথা কিন্তু ৰিজেক্ট হৈ যাব পাৰে। কিয়নো যদি ফিংগাৰ প্ৰিণ্ট নিদিয়ে তেনে ক্ষেত্ৰত কিন্তু ৰিজেক্ট কৰি দিব। কাৰণ এই সময়লৈকে যিসকলে আগতে ফিংগাৰ প্ৰিণ্ট দিছিলে ইয়াৰ মাজতে কিন্তু বহুতো মানুহ ঢুকাই গৈছে, মৃত্যুবৰণ কৰিছে। আৰু এতিয়া কি কৰি আছে, সেইসকল মানুহৰো কিন্তু ৰেচন পাই আছে। আৰু অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে এইটো এটা ভাল পদক্ষেপ লৈছে যে যিসকল অৰ্থাৎ মৰি গৈছে তেওঁলোকে যাতে ৰেচন লাভ নাপায়। আৰু তাৰ বাবে কিন্তু আকৌ কিন্তু পুনৰবাৰ ফিংগাৰ প্ৰিণ্টৰ সৈতে আপুনি KYC কৰিব লাগিব। চ' এইটো আপুনি অতি সোনকালে কৰি লওক। চ' এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট। ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ হেল্পফুল তথা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে চেনেলটো তেওঁলোকক ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজটো ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰিব, আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিব। চ' আজিলৈ ইমানে, বাই বাই।